মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই অসমীয়াৰ বছৰীয়া পৰীক্ষা কেনেধৰণৰ প্ৰশ্ন আহিব তাৰ সম্পৰ্কে মই তোমালোকক আগতো দিছোঁ। আজিও সেইটো ওপৰতে মই পাঠ দিবলৈ বিচাৰিছোঁ। তোমালোকে বৰ্ডলৈ মন কৰাচোন। আজি হয়তো মই ওচৰৰ পৰা কৈছোঁ, আখৰখিনি নিশ্চয় তোমালোকে ধৰিব পাৰিছা। তোমালোকে আজি পাঠটো এনেদৰে ডেট দি ধুনীয়াকৈ মই যেনেদৰে দিছোঁ, মই আজি তোমালোকক বুজাই দিম, তাৰপিছত কৰিবলৈও দিম। তোমালোকে মন কৰিবা। চোৱাচোন, বৰ্ডলৈ চোৱা। তলৰ খালী বাকচত কি আখৰ বহিব বহুৱা। এইদৰে আছে। ইয়াত ধৰি লওক অকল মনকাই মুখটো দি দিছে, বাকীখিনি আমি নিজে দি এটা অৰ্থপূৰ্ণ শব্দ আমি বনাব লাগিব। এতিয়া তাৰপিছতো এইকেইটা বৰ্ণ অলপ দি দিছে, তাতো আমি কি বহিব সেইকেইটা আমি নিজে বনাব লাগিব। তেনেদৰে মই 3টা বাকচ বনাইছোঁ, তাৰে মই এটাহে কৰি দিম, 2টা তোমালোকে নিজে কৰিব লাগিব। এটা মই বুজাই দিম, বাকী 2টা তোমালোকে নিজে কৰিব লাগিব। এতিয়া তোমালোকে মন কৰাচোন, এইটো মনকাই মুখ দিয়া আছে, কি হ'ব? আমি এইটো বনাবলৈ যাওঁতে কটকাই কু মটকাই মুখ ৰটকে ৰা কোমোৰা হ'লে ঠিক তেনেকৈ এইফালৰ পৰা আকৌ এইটো শব্দ মিলিব লাগিব। এইফালৰ পৰা মিলাবলৈ যাওঁতে আমি কি বনাব লাগিব? দন্ত তটাকে তা মটকাই মুখ ল তামোল মিলিলেনে? এইটো হৈ গ'ল। এইফালৰ পৰা দীঘাকে আমি চালে, দীঘে চালে আমাৰ কি হ'ব? কোমোৰা হ'ব। পথালিকে চালে কি হ'ব? তামোল হ'ব। ঠিক তেনেকৈ এইটো আমি বনাব লাগিব। মই কৈ দিলোঁ, তোমালোকে এইটো নিজে বনাবা আৰু এইটো নিজে বনাবা। তাৰ পিছৰ প্ৰশ্নটো চোৱা। তলৰ বাকচত থকা আখৰ আৰু স্বৰ চিহ্ন ব্যৱহাৰ কৰি 10টা বানান লিখা। এনেকুৱা ধৰণৰ প্ৰশ্ন মই তোমালোকক আগতো দিছিলোঁ, সেয়েহে মই তোমালোকক এইটো ঘৰত হোমৱৰ্ক হিচাপে দিছোঁ। তোমালোকে ইয়াত মই কেইটামান বৰ্ণ আৰু চিহ্ন দি দিছোঁ। সেই বৰ্ণ আৰু চিহ্ন ব্যৱহাৰ কৰি তোমালোকে 10টা অৰ্থপূৰ্ণ বানান বনাব লাগিব। ক দন্ত খ, ঘ, প, আকাৰ, হছইকাৰ, হছৌকাৰ, য় দন্ত ন, মূৰ্ধন্য ন, গ দীৰ্ঘইকাৰ, আ, ভ, ঔকাৰ প্ৰথম চ। এই বৰ্ণ আৰু চিহ্ন ব্যৱহাৰ কৰি তোমালোকে 10টা বানান বনাব লাগিব। ইয়াৰ উপৰি আমাৰ এইখন ছমহীয়া পৰীক্ষাৰ পেপাৰ, তথাপিতো মই প্ৰশ্নখন এখন তাৰ পৰা আহিছে, গুৱাহাটীৰ পৰা। সেইকাৰণে কেনেকুৱা ধৰণৰ প্ৰশ্ন কাটিব তাৰ পেটাৰ্ণটো তোমালোকক মই অকণমান বুজাই দিছোঁ। এনেধৰণৰ ছবি আহিব পাৰে বা চিলেবাছত তোমালোকে চাবা আৰু প্ৰশ্ন দি দিব। ৰাইট এনেকৈ বাকচ বনাই দিব, তাত প্ৰশ্নটো তোমালোকে সদায়, সেইকাৰণে মই কৈছোঁ তোমালোকৰ এতিয়া আচল পৰীক্ষাটো ভালকৈ দিবৰ বাবে তোমালোকে এতিয়া মেইন কি কৰিব লাগিব? ধুনীয়াকৈ যিকেইটা পাঠ আহিছে সেই পাঠকেইটা খুব পঢ়িব লাগিব আৰু বহীত খুব লিখিবা। বুজি পাইছানে? তেতিয়া কি হ'ব? তোমালোকে প্ৰশ্নটো অলপ হ'লেও নিজে পঢ়িব পাৰিবা আৰু বিশেষ বুজি নাপালে আমাক সুধিলে আমি বুজাই দিম। তথাপিতো নিজে প্ৰশ্নটো পঢ়ি লৈ কৰিলে তোমালোকৰ বেছি সুবিধা হ'ব। এতিয়া তোমালোকে চোৱা, সজাত আছে কইনা, শুদ্ধ নে অশুদ্ধ? সেইটো তোমালোকে কিতাপত লেচনটো পঢ়িলেহে মনত পৰিব, হয় নাই বাৰু? তেতিয়া তোমালোকে, এইটো বাৰু আগৰ প্ৰশ্ন, ছমহীয়া পৰীক্ষা মই এতিয়া নতুন পাঠক পঢ়িবা। তেতিয়া তোমালোকে কি কৰিবা? যদি ভুল থাকে ইয়াত কাটন চিন দিবা। যদি এই বাক্যটো শুদ্ধ হয় পাঠৰ মতে, তেতিয়া ইয়াত ৰাইট চিন দিব লাগিব। সেইটো বুজি পালা? তাৰপৰা আৰু মই দি থৈছিলোঁ ওলট পালট কৰি থকা বানানবোৰ সজাই লিখা। এনেদৰে ওলট পালট কৰি দি থ'ব বানান। তোমালোকে এইবিলাক কি কৰিব লাগিব? এইফালে এই শব্দটোকে ধুনীয়াকৈ সজাই লিখিব লাগিব। গম পাইছানে? এইটো ধৰি লোৱা এইটো চাট মৌ দি থৈছে, তোমালোকে এইবিলাক শুদ্ধকৈ দিলে কি হ'ব? মৌচাক হ'ব। তেনেদৰে এইবোৰ কৰিব লাগিব। তাৰপিছতে তলৰ খালী ঠাইত কোনফালৰ উপযুক্ত শব্দটো লিখা, এইফালে শব্দটো দি থ'ব। তোমালোকে ইয়াত উপযুক্ত, ইয়াৰ কোনটো হ'ব সেইটো ইয়াত লিখিব লাগিব। গম পাইছানে? তাৰপৰা একে বানান দিব, এইফালে শব্দ দিব, এইফালেও দিব, একেবিলাক শব্দকে দিব, খেলি মেলিকে দিব। এইটো কেৰেলা দেখিছানে? এইটো কেৰেলা, তেনেকৈ আঁচ টানি মিলাব লাগিব। সেইটো একেবাৰে ইজি, খালি তোমালোকে বুজি লোৱাটোৱে আচল কথা। বুজি লৈ ধুনীয়াকৈ আঁচ টানি মিলাব লাগিব। প্ৰশ্নখন কৰোঁতে কেতিয়াও লেতেৰা নকৰিবা। আকৌ এইটো চোৱা, মন কৰা। তলৰ বাক্যকেইটা পঢ়ি বাকচত দীৰ্ঘইকাৰ থকা বানানকেইটা লিখা। আকাশখন নীলা, ইয়াত দীৰ্ঘইকাৰ থকা বানান কোনটো? নীলাটো। নীলাটো আমি ইয়াত লিখিব লাগিব। এই খালী বাকচটোৰ ভিতৰত আমি
নীলাটো লিখিব লাগিব ঠিক তেনেকৈ লাচিত এজন বীৰ আছিল তাত দীৰ্ঘইকাৰ থকা বানান কোনটো বীৰটো ঠিক তেনেকৈ নৈখন বৰ ধুনীয়া তাত দীৰ্ঘইকাৰ থকা বানান কি ধুনীয়া আৰু ৰাৱণ ৰামৰ বৈৰী আছিল তাত দীৰ্ঘইকাৰ থকা বানান বৈৰীটো বুজি পাইছেনে প্ৰশ্ন আহিব এনেদৰে তোমালোকে তলৰ লাইনত লিখিব লাগিব তাৰপা চাই চাই লিখা আহিব এনেদৰে দি দিব চাই চাই লিখা কৃষকে কৃষি কৰে বতৰ বৰ গৰম তাৰ ভৰিত বোকা আমি অসমীয়া এইভাগে বাক্য দি দিব তোমালোকে এইভাগে তলত খালী জেগা দিব তাত ধুনীয়াকৈ সুন্দৰকৈ আঁচৰ পৰা আঁচলৈ লিখি টানি ধুনীয়াকৈ খেৰেঙা খেৰেঙকৈ শুদ্ধকৈ চাফাকৈ আখৰখিনি হাতৰ আখৰখিনি লিখিব লাগিব এতিয়া বুজি পাইছা নহয় তোমালোকে এনেদৰে ধুনীয়াকৈ প্ৰশ্নবিলাক কৰিবলৈ যত্ন কৰিবা আজি দিয়া হোমৱৰ্কখিনি মই এইকেইটা তোমালোকে ঘৰত ডেটটো দি হোমৱৰ্ককেইটা ঘৰত কৰিবা আৰু ঘৰত সকলোৱে পঢ়িবা দেই ধন্যবাদ